সমাগত চিলাৰায় দিৱস। চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন অৰ্থাৎ ফেব্ৰুৱাৰী মাহতেই প্ৰায়বাৰ দেখা পোৱা যায় প্ৰতি বছৰে চিলাৰায় দিৱস উদযাপন কৰা হয়। আজি এই চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি চিলাৰায় দিৱসৰ তাৎপৰ্যৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। ইতিহাসবিদ আৰ্নল্ড জে টইনবিয়ে পৃথিৱীৰ যেতিয়া 3জন সামৰিক সেনাধ্যক্ষৰ নামৰ বিষয়ে কৈছিলে তেতিয়া তেওঁ ভাৰতৰ 2জনৰ নাম লৈছিলে। আপোনালোকে জানি আচৰিত হ'ব, তাৰে এজন আছিল ছত্ৰপতি শিৱাজী, যাক আমি ভাৰতৰ সকলোৱে চিনি পাওঁ, আৰু আন এজন আমাৰ উত্তৰ পূব তথা অসমৰ মহাবীৰ যোদ্ধা বীৰ চিলাৰায়। এইটো কম আচৰিত কথা নহয়, কিন্তু পৰিতাপৰ বিষয় এই যে আজিও চিলাৰায়ৰ চৰ্চা ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ইমান জোৰ চোৰত হোৱা দেখা পোৱা নাই। যা হওক, চিলাৰায় কোন আছিল, তেওঁ কিয় চিলাৰায় বুলি কৈছিল, তেওঁৰ প্ৰকৃত নাম কি আছিলে, তেওঁ অসমীয়া জাতিৰ ভেটি নিৰ্মাতা শ্ৰীমন্ত শংকৰদেৱক কেনেকৈ কোচ ৰজা নৰনাৰায়ণৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিল, ইত্যাদি বহু কথা আমি এই ভিডিঅ'টোৰ আগলৈ আলোচনা কৰিম। তেন্তে ভিডিঅ' স্কিপ নকৰাকৈ। বীৰ চিলাৰায়ৰ জন্ম হৈছিল 1510 খ্ৰীষ্টাব্দত। মাঘী পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰা চিলাৰায়ৰ বৰণ গোলাপী ৰঙৰ হোৱাৰ বাবে তেওঁক পিছত সেই নামেৰে জনা যায়। তেওঁৰ পিতৃ আছিল 16 শতাব্দীৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ, মাতৃ পদ্মাৱতী। তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা কোচ ৰজা নৰনাৰায়ণৰ সুদক্ষ সেনাপতি চিলাৰায়ৰ বলত কোচ সাম্ৰাজ্যৰ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। যুদ্ধত তেওঁ শত্ৰুপক্ষক বন্দী কৰিবৰ কাৰণে চিলা চৰাইৰ দৰে চু মাৰি অতৰ্কিতে আক্ৰমণ কৰাৰ সমান্তৰালভাৱে ঘোঁৰাৰ দৰে ক্ষিপ্ৰতাৰে শত্ৰুপক্ষক বন্দী কৰিব পাৰিছিল বাবে তেওঁক চিলাৰায় বুলি জনা যায়। অৱশ্যে তেওঁ মন্ত্ৰী বা দেৱানৰ দায়িত্ব পালন কৰাৰ বাবে তেওঁক স্থানীয় ৰাইজে চিলাৰায় দেৱান বুলিও সম্বোধন কৰিছিল। চিলাৰায় অকল বীৰ যোদ্ধাই নাছিল, তেওঁ আধ্যাত্মিকতাৰ ক্ষেত্ৰতো আছিলে অতি নিপুণ। তেওঁ অসমীয়া জাতিৰ ভেটি নিৰ্মাতা শংকৰদেৱৰ আদৰ্শক তেওঁ সাৰোগত কৰি তেওঁৰ ওচৰত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিলে। অৱশ্যে পিছত তেওঁৰ জ্যেষ্ঠ ভাতৃয়েও শ্ৰীমন্ত শংকৰদেৱক তেওঁৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰিছিলে। চিলাৰায়ৰ মৃত্যু হৈছিল 1571 চনত। 2005 চনৰ পৰা অসম চৰকাৰে বীৰ চিলাৰায়ৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰি আহিছে। তাৰ সমান্তৰালভাৱে সাহসিকতা প্ৰদৰ্শন কৰা লোকক অসম চৰকাৰে বীৰ চিলাৰায়ৰ বঁটা প্ৰদান কৰাও ব্যৱস্থা গ্ৰহণ কৰি আহিছে। শেষত চিলাৰায়ে দেখুওৱা বীৰত্ব আৰু আদৰ্শৰ দিশবোৰ আমি আঁকোৱালি লৈ অসমীয়া সমাজখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি এখোজ হ'লেও আগুৱাব যাতে পাৰোঁ, তাৰেই কামনা কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।